দেশৰ এহাল আই এছ দম্পতীৰ এটা বিশেষ কাহিনীয়ে মন স্পৰ্শ কৰিব আপোনাৰ। কেৰালাৰ মুখ্য সচিব হিচাপে ৩১ আগষ্টত অৱসৰ ল'লে ভি বেনুৱে, IAS অফিচাৰ। ৩১ আগষ্টত ভি বেনুৱে অৱসৰ লোৱাৰ পাছত মুখ্য সচিবৰ সেই আসনখনত বহিল আজিৰ দিনটোত তেওঁ পত্নী শাৰদা মুৰলীধৰণ। শাৰদা মুৰলীধৰণে মুখ্য সচিবৰ আসন পোৱাৰ পূৰ্বে তেওঁ কেৰালা প্ৰশাসনত কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। অতিৰিক্ত মুখ্য সচিব হিচাপে দায়িত্ব পালন কৰি আছিল। দুয়ো স্বামী স্ত্ৰী IAS অফিচাৰ আছিল 1990 চনৰ বেটছৰ। 1990 চনত দুয়োৱে IAS পাছ কৰিছিল। দুয়ো আছিল বেটছমেট আৰু দুয়োৱে বিভিন্ন বিভাগত একেলগে একেখন চৰকাৰৰ অধীনত IAS অফিচাৰ হিচাপে কাম কৰিছিল। জ্যেষ্ঠতাৰ ভিত্তিত স্বামীৰ অৱসৰৰ পিছত কেৰালা চৰকাৰে